তো হেল্ল' গাইছ, মই পিংকু। আজি ভাবিছোঁ ঘৰতে এটা মিনি চুইমিং পুল বনাওঁ। প্ৰথমতে আমাক লাগিব 4খন কাঠ, তাৰপিছত আমাক লাগিব কেইডালমান বাঁহ, খুঁটি পুতিব আৰু তাৰপিছত আমাক মিডিয়াম চাই এখন তিৰপল লাগিব। এনেকৈ তলফালে জোঙা কৰা হৈ গ'ল আমাৰ। কাঠকেইখন এনেকৈ দিব লাগিব। যোনখিনিতে জেগাত বনাম সেইখিনি চাফা কৰি লওঁ অলপমান। এই গজালটো ওলাই দিওঁ ৰ'বক, নহ'লে ফুটিব তিৰপল। বাৰু এনেকৈ আমাৰ কাঠৰ বক্সটো হৈ গ'ল। তাৰপিছত লাগিব আমাক গুণা, যিহেতু বান্ধিব লাগিব। য'ত য'ত খুঁটি পুতিছোঁ এনেকৈ গাঁঠিব লাগিব, নহ'লে সেই তিৰপলখনো নহ'ব, পানীও নধৰিব। সেইকাৰণে বান্ধাটো মেইনে। বাহিৰৰ ফালেও এনেকৈ খুঁটি পুতি দিছোঁ ৰ'বক, নহ'লে খুলকি যায়। ফাইনেলি আমাৰ চুইমিং পুল পুৰা ৰেডি। আৰু এতিয়া গা ধোৱাৰহে কথাই গাইছ। পাঁচ বাল্টিং পানী দিয়াৰ পিছত আমাৰ পুৰা ৰেডি। ক'লো মই এইফালে পুৰা এণ্ট্ৰি মাৰি দিলোঁ। সেই বহুত ধুনীয়া লাগিছে। আজি অলপ ইউনিক কাম কৰিলোঁ। মজা লাগছে গাইছ, মজা। কষ্ট কিন্তু বহুতখিনি হৈছে ৰ'ব। বেলেগত গা ধুবৰ কাৰণে যাব নালাগে, নিজে একবাৰ ট্ৰাই কৰক। এনেকুৱা মই কষ্ট মাহে কৈছোঁ, কিন্তু ভাল লাগছে কিবা এটা। হ'ব। আজি নিয়মটো সানি আজিলৈ বাই জয় অসম।